শিক্ষা জীৱন এনেকুৱা মই এম.এ. পঢ়িবলৈ গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। মোক ইমান ৰাফ ৰেগিং কৰিলে যে ফ্ৰেছমেন ছ'চিয়েলৰ পাছদিনা মোক আঁঠু কঢ়াই থৈছে আবেলি। নেপালৰ 5খন জিলাত মই মাষ্টৰৰ কাম কৰিলোঁ। কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আজি ভিডিঅ'টো আৰম্ভ কৰিম সামাজিক মাধ্যমত বিশেষকৈ চৰ্চিত এজন ককাৰ বিষয়ে, যিয়ে উচ্চ শিক্ষিত হৈও আজি এনেদৰে শস্যৰ গুটি এনেকৈ বেচি আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই গোলাঘাট জিলা অন্তৰ্গত দেৰগাঁও নাহৰনি মাজগাঁৱত। আজি মই ভিডিঅ'টোত বেছি কথা নকওঁ আৰু আজি ককাৰ বিষয়ে অলপ কৰ্মজীৱন আৰু শিক্ষা জীৱনৰ বিষয়ে আজি কিছু চৰ্চা কৰিম। ভিডিঅ'টো সকলোকে চাই থাকিব। কি আৰু শাক পাচলি গুটি আছে গুটি আছে। এইবোৰ কি হয়? এইবিলাক কিহৰ গুটি? কিহৰ গুটি? এইবোৰ নাৰিকল কি নেকি? এইবিলাক যোৰা 100 টকা 50 টকা এটা। এটা 50 টকা ন? ককা কৰ্মজীৱন আৰু শিক্ষা জীৱনৰ বিষয়ে অলপ জানো আহক। এইটো এইটো মাইক হয় এটা। আচ্ছা আচ্ছা। আপোনাৰ শিক্ষা জীৱনৰ বা কৰ্মজীৱনৰ শিক্ষা জীৱন এনেকুৱা মই এম.এ. পঢ়িবলৈ গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। মোক ইমান ৰাফ ৰেগিং কৰিলে যে ফ্ৰেছমেন ছ'চিয়েলৰ পাছদিনা মোক আঁঠু কঢ়াই থৈছে আবেলি। মই আঁঠু কাঢ়ি প্ৰাণ ৰক্ষা কৰা লেখীয়া লাগিল। পাছদিনা মোৰ ভৰিটোত অকণমান পচা হাড় অকণমান আছিলে। 82 চনৰ এক্সিডেণ্টৰ 3 বছৰীয়া পুৰণা এক্সিডেণ্টৰ জেগাটোত মোৰ পচা হাড় এডোখৰ আছিলে। মই ছাতিবাৰী হস্পিটাললৈ আহিলোঁ। তাত মোৰ অপাৰেশ্যন হ'ল। ডাক্তৰে হাড় টুকুৰা উলিয়াই দিলে। 1300 টকা দিবলগীয়া হ'ল তাত। দেউতাক মই খবৰ দিলোঁ। দেউতাই গৈ মোক লৈ আহিলে। এসপ্তাহ মই ইনজেকশ্যন ল'বলগীয়া হ'ল বৰুৱা বামুণ গাঁৱলৈ ওলাই আপ ডাউন কৰি ভৰিটোৰ ঘাঁ শুকাবৰ কাৰণে। তাৰপাছত মই ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱাৰ আগতে নাগালেণ্ড ট্ৰেন্সপৰ্ট বুলি এই ৰজাবাৰী যোৰহাট ৰজাবাৰীত এটা মানে ট্ৰেন্সপৰ্ট অফিচ আছিলে নাগালেণ্ডৰ। সেই ট্ৰেন্সপৰ্ট অফিচতে মানে মাষ্টৰৰ ইণ্টাৰভিউ দিছিলোঁ মই, গভৰ্ণমেণ্ট মাষ্টৰৰ। সেইকাৰণে মই খবৰটো কৰিবলৈ গ'লোঁ যে চাকৰিটো পাইছোঁ নেকি, যে এম.এ. পঢ়িবলৈ নাযাওঁ, যদি চাকৰিটো পাইছোঁ নাগালেণ্ডতে মাষ্টৰ কৰিবলৈ যাওঁ। তাৰপৰা প্ৰিন্সিপাল এজন পালোঁ তাতে। প্ৰিন্সিপালজনে ক'লে যে এইটো ৰিজাল্টটো হোৱা নাই, তুমিতো খুচি থাকিলে আমি লগা স্কুলতে প্ৰাইভেট স্কুল আছে চাৰ্চ লগা, তাতে কাম কৰিব পাৰিব। আৰু মই আচ্ছা কৈ এনেকৈ মাষ্টৰ কৰিবলৈ গুচি গ'লোঁ। আৰু তেনেকৈয়ে মোৰ কৰ্মজীৱন আৰম্ভ হ'ল। নাগালেণ্ডৰ 11খন জিলাৰ 10খন জিলাত মই মাষ্টৰৰ কাম কৰিলোঁ। নেপালৰ 5খন জিলাত মই মাষ্টৰৰ কাম কৰিলোঁ। নেপালত টোটেল 76খন জিলা, তাৰ ভিতৰত মই 5খন জিলাত মাষ্টৰৰ কাম কৰিলোঁ নেপালত। কাঠমাণ্ডু জিলা, তাৰ লগতে ললিতপুৰ ভক্তপুৰ জিলা আৰু টাপলেজুং জিলা, এনেকৈ আৰু কাভ্ৰে পলাঞ্চক, এনেকৈ 5খন জিলাত মই নেপালত মাষ্টৰৰ কাম কৰিলোঁ। আৰু ইংৰাজী অনাৰ্ছ থকাৰ কাৰণে আৰু মোৰ স্প'কেন ইংলিছ ভাল হোৱাৰ কাৰণে খুব সহজে মই মাষ্টৰৰ কামত ধৰিব পাৰিছিলোঁ, মানে মাষ্টৰৰ কাম অতি সহজে পাব পাৰিছিলোঁ। কিন্তু কথাটো কি হ'ল যে ইংলিছ মিডিয়াম স্কুলৰ ফ্ৰম স্কুল টু স্কুল ডিফাৰেণ্ট, মানে এডমিনিষ্ট্ৰেশ্যন ইজ ডিফাৰেণ্ট। সেইকাৰণে মানে আৰু মোৰো ভাল লগা ভাল নলগাৰ কথা থাকে। এনেকৈ মই টোটেল জীৱনত 32খন স্কুলত কাম কৰিলোঁ। ইয়াৰে নেপাল, নাগালেণ্ড, অৰুণাচল আৰু আছাম। অৰুণাচলৰ এখন চৌখাম বুলি কয়, এই চৌখাম চাউনন্দ মেম'ৰিয়েল স্কুল চৌখাম, এইটো পৰশুৰাম কুণ্ডলৈ 15 কিলোমিটাৰমান দূৰ থাকে তাৰ পৰা।
তাত কৰিছিলোঁ। আৰু অসমত মই কাৰ্বি আংলঙত চকীহোলা বুলি কয়, এই চকীহোলাত মাষ্টৰৰ কাম কৰিছিলোঁ অসমত। আৰু এখন কৰিছিলোঁ বিশেষ স্কুলত 2005 চনত, এইখন পাইনউড স্কুল তিনিচুকীয়া। এই পাইনউড স্কুলত মই মাষ্টৰৰ কাম কৰিছিলোঁ তিনিচুকীয়াৰ। সেইখন হিউজ স্কুল, কেইবাখনো বাছ আছে, আৰু চব মাষ্টৰৰ কাৰণে দুপৰীয়া ভাত খাব লাগিব। গতিকে টকা পইচা জীৱনত মই ঘটিব নোৱাৰিলোঁ, কিন্তু মই বিশেষ কিছুমান জেনিয়াছ প্ৰিন্সিপালক জীৱনত লগ পালোঁ, বা বিশেষ কিছুমান অলৰাউণ্ডাৰ মাষ্টৰক লগ পালোঁ, যিবিলাক মানে সঁচাকৈ যে এজন মাষ্টৰ বুলিলে যে সি অলৰাউণ্ডাৰ, অকল পঢ়া শুনাতে নহয়, খেল ধূল ইত্যাদি সমস্ত বিষয়বিলাকত বিৰাট স্মাৰ্ট, তেনেকুৱা বিভিন্ন মই মাষ্টৰক নেপাল, নাগালেণ্ড আদি জেগাত মই লগ পালোঁ। আচলতে নাগালেণ্ডত মাষ্টৰৰ কামৰ কাৰণে নেপালৰ পৰা নেপালী আহে, আকৌ চাউথৰ পৰা কেৰেলা, তাৰপৰা এইটো হেৰি কয় এই তামিলনাডু, এইবিলাক জেগাৰ পৰা মাষ্টৰ আহে। গতিকে নাগালেণ্ডত মাষ্টৰ অকল যে নাগা মাষ্টৰেই বা অসমৰ পৰা গৈ কৰাই নহয়, তাৰ উপৰিও সেইবোৰ কেৰেলীয়ান, তামিল, নেপালী, তাৰ উপৰিও বেংগলী, বিহাৰী ইত্যাদি কৰি মিজো, খাচী, এনেকৈ বিভিন্ন মাষ্টৰ নাগালেণ্ডত লগ পোৱা যায়। লাইফ ইজ কমপ্লিটলি ডিফাৰেণ্ট ইন ইংলিছ মিডিয়াম স্কুল। পইচা ঘটিব নোৱাৰিলেও যে জীৱনত মানুহ লগ পায়, কিছুমান বিশেষ ষ্টুডেণ্ট লগ পায়। গতিকে সেইটো এটা পইচা ঘটাৰ কথাৰে নহয়, যে এটা এমিউজিং লাইফ। আপোনালোকে ককাজনলৈ মন কৰকচোন, ওচৰতে এডাল মম জ্বলাই মানে সৰু সৰু পেকেটত তেখেতে শস্যবোৰ বেচাৰ যোগ্য বনাবলৈ সৰু সৰু পেকেটত শস্যৰ গুটিবোৰ ভৰাইছে। মোক জব কাৰ্ডেৰে, মই BA ইংলিছ অনাৰ্ছ, মোক জব কাৰ্ডত 2008 চনত আহোঁতে জব কাৰ্ডত মাটি কটাইহে মোক হাজিৰা দি ভাত খুৱাইছে। 8 চনৰ ডিচেম্বৰত কাম আৰম্ভ হৈছে, 9 চনৰ তোমাৰ হেৰিয়ালৈকে, এই আহাৰ মাহলৈকে কাম চলিলে। সেইপিছত পথাৰত পানী নাছিলে। গতিকে মই এই এবছৰ মানে জব কাৰ্ডত কাম কৰি প্ৰথম বছৰ ভাত খাইছোঁ ইয়াত অসমত। সেইটো কিমান কঠিন আৰু মনৰ কিমান বেজাৰ লোৱা কথা। গতিকে যে মোক চৰকাৰী জব কাৰ্ডৰ হাজিৰা মাটি কটাই, ৰাস্তা বন্ধাইহে ভাত খুৱাই মোক দিয়ে ইংলিছ অনাৰ্ছ ৰখাত। আৰু মই কি ক'ম এতিয়া, যে মোক সিদ্ধাৰ্থ ভট্টাচাৰ্যই লগ কৰিবলৈ আহিলে, অহাৰ পাছত মোৰ অচিনাকি মানুহখিনিয়ে ভালে আছে, মইনো কি ভালে আছোঁ। প্ৰথমতে আছোঁ যে এনেকৈ নোৱাৰা হোৱাৰ সময়তে যে মই আঁতৰি গুচি যামগৈ, যে মই BPL চাওঁ, BPL ঘৰতো মোৰ প্ৰাপ্য নহয়। কেলৈ মোৰ প্ৰাপ্যটো মোৰ কোৱালিফিকেশ্যনেৰে প্ৰাপ্য আছিলে, সেইটো নিদিলে। 97তো মই ইণ্টাৰভিউ দিছোঁ। তেতিয়া চাওঁ আমাৰ ডিপাৰ্টমেণ্টে প্ৰাইভেচি থকা, কনফিডেঞ্চিয়েলিটি থকা তোৰ চাকৰিটো প্ৰদীপ গোস্বামীক দিয়া হ'ল। কেনেকৈ কি সূত্ৰত দিয়া হ'ল নাজানো। তাৰমানে আমাৰ ছিলেকশ্যন ছেক্ৰেটৰী তেখেত আছিলে, আৰু মই চিয়'ৰ আছিলোঁ যে আমাৰ ইংৰাজী হেডজন ছিলেকশ্যন ছেক্ৰেটৰী, মই মাষ্টৰৰ কাম পামেই 97ত। তেতিয়া মোৰ বয়স 35 বছৰ, হেৰি বছৰলৈকে 36 বছৰলৈকে তেতিয়া গভৰ্ণমেণ্ট মাষ্টৰৰ সময় আছিলে। গতিকে মই মাষ্টৰৰ চাকৰিটো নাপালোঁ পলিটিকেলাইজ মেটাৰত, যে মোক 14 মাহ পগলা ফাটেকত পগলা বুলি ৰাখিছে, মেণ্টেলি লুনাটিক পাৰ্চন বুলি ৰাখিছে। কিন্তু তাৰ আগতে মই 3 ঠাইত, দুখন জেগা নাগালেণ্ডত, এখন জেগা নেপালত, 85, 86, 87 আৰু 89 মই মাষ্টৰৰ কাম কৰি অহা মানুহটোক মোক সিহঁতে নামঘৰত পগলা বান্ধি তেজপুৰ জেললৈ লৈ গৈছে। সেইদিনা মোৰ চাৰ্টিফিকেট ভাইটি ইনভেলিড কৰি দিয়া, মোৰ বিবাহ ইনভেলিড কৰি দিয়া। সেইদিনা তেজপুৰ জেলত ভৰোৱা মানুহটো কোনেও মাইকী নধৰাই। গতিকে লাইফ ইজ লাইক দিছ। সেইটোৱে আৰু তোমাৰ জীৱনটো এনেকুৱাই আৰু
মানে কি তীৰ্থ মোৰ চোৱা চিতা নাই। ধৰা মোৰ যদি আধা বিঘা মাটিও কোনোবাই কিনি ল'লেহেঁতেন মই সেইটোৱে চলিব মেলিব। দেউতাৰ নাম কাটি ভৰাই লৈছোঁ। মই তাৰমানে প্ৰতিষ্ঠা মই এতিয়া অবিবাহিত মানুহ, ছিংগল মানুহ, মোৰ প্ৰতিবাদ কৰাৰ শক্তিটো নথকা মানে। সেইকাৰণে মই প্ৰতিবাদ কৰা নাই। মোৰ 5 টকা মাটি কোনোবাই হেৰি কৰিছে বেচিব নোৱাৰা কৰি পেলালে। এতিয়া গাঁৱৰ মাটিও কোনেও মোৰ এবিঘা মাটি আছে, কোনেও আধা বিঘা নিকিনে, কিনি পেলাই মোক আধা বিঘাত ৰাখি এটা হেৰি নকৰে। গতিকে এনেকৈনো কিমান দিন পাৰিম। গতিকে তীৰ্থস্থানত মানে আমি সভ্য মানুহ যে কোনো কিছু নাথাকিলে তীৰ্থস্থানলৈ গুচি যাবলৈ কৈছে। তাত মৰিলে তোৰ মানে মহাপুণ্য বুলি কৈছে, তীৰ্থস্থানত মৃত্যুটো পুণ্য বুলি কৈছে। সেইটোৱে মই প্লেন কৰি আছোঁ যে গম পাই যাম যে ইমানৰ পৰা আৰু নোৱাৰোঁ তেতিয়া আৰু গুচি যামগৈ আৰু ইয়াত কোনো মায়া নাৰাখি গুচি যামগৈ, সেইটোৱে ভাৱনা কৰি আছোঁ আৰু। হয়তো সকলো মনত এটা প্ৰশ্ন আহি পৰিছে যে ইমান উচ্চ শিক্ষিত হৈও, চাকৰি জীৱন আৰম্ভ কৰিও যে এনেকুৱা এটা ব্যৱসায় হাতত কিয় ল'লে আৰু কেনেকৈ এনেকুৱা ধাৰণা মনলৈ আহিল? শিকিলোঁ আৰু খাবলৈতো কিবা এটা কৰিবই লাগিব। এনেকৈ প্ৰথম মামাহঁতৰ গাঁও শিৱসাগৰ গড়গাঁও গাঁৱৰ মামাৰ ঘৰত খেতি কৰিম বুলি গুটি কিনোতে অলপ সস্তাত পায়। সেইজন হ'লচেলাৰ যিজনৰ পৰা এতিয়া আমি আছোঁ, তেতিয়া কিনোতে প্ৰথম শিকি গ'লোঁ আৰু এনেকৈ কাৰবাৰটো। এতিয়া এইবোৰ ক'বা নাই আপুনি? গোলাঘাটৰ ইছলাম ছুইট ষ্ট'ৰ, ইকবাল হুছেইন তেওঁৰ নামটো, তেওঁলোক কছাৰীহাটৰ মানুহ। এই গোলাঘাটৰ চক বজাৰত দোকান আছে, তেওঁৰ পৰা আনো এইবিলাক গুটি। ককাৰ ওচৰলৈ আহিলোঁ যেতিয়া ভাবিলোঁ কেইটামান শাকৰ গুটিকে লৈ যাওঁ, একো এটা নিনিলে ভাল নালাগিব নিজৰে। সেইকাৰণে ভাবিলোঁ কেইটামান শাকৰ গুটি লৈ যাওঁ। ঘৰত হয়তো ককা মাহঁতে এতিয়া শাকৰ খেতি কৰে, গতিকে এইটো ছিজন মানে কি শাক পাচলি? কি কৈছা? এইটো ছিজনত কি শাক পাচলি এতিয়া তাৰমানে মেইন ছিজন হৈছে লাই মূলা পালেং ধনিয়া, শাকৰ ছিজন। তাৰ লাই লগে মূলা? লগে লাই মূলা পালেং ধনিয়া। লাই শাক ন? এই পালেং পালেং, পালেং। এইবিলাক 10 টকীয়া আছে, 10 টকীয়া লাই শাক কোন? এইটো লাই, এইটো লাই 10 টকা পেকেট। আৰু কি কয়? এই পালেং তোমাৰ, পালেং কোনটো? এইটো পালেং, এইটো পালেং, হাইব্ৰিড পালেং। পালেং ন? এইটো পালেং হয়। আমাৰ লোকেল ধনিয়া আছে, হাইব্ৰিড ধনিয়া আছে, কোনটো লোৱা এতিয়া? এইটো লোকেল, এইটো হাইব্ৰিড, কোনটো লাগে? কোনটো ভাল হয়? হাইব্ৰিডটো ভাল পাবা। তাৰপৰা এটা মূলা এটা লোৱা, এইটো চাইনিজ মূলা, ৰঙা মূলা। তাৰপৰা তিয়ঁহ, দাংবডি এইবিলাক আছে, লাগিলে কিবা ল'ব পাৰা। তিয়ঁহ, দাংবডি, জাতিলাও, ৰঙালাও, কেৰেলা এইবিলাক আছে, জহা কোমোৰা এইবিলাক আছে। ঠিক আছে, আজি এইকেইটাকে নিব। চাৰিটা লোৱা নাই। ঠিক আছে, এইটো লওক। থেংক ইউ ভেৰি মাছ। ঠিক আছে, মই গৈ থাকোঁ, আকৌ এইফালে আহি সোমাই যাম বাৰু। ঠিক আছে, হ'ব।